হেল্ল' গাইজ, মই অখিল চুতীয়া আপোনালোকক পুনৰ এবাৰ ব্লগ ভিডিঅ'লৈ স্বাগতম জনাই আনিলোঁ আৰু আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে, আমি ওলাই লৈছোঁ বিয়া খাবলৈ। এই ওলাই লৈছে মোৰ বা হয় আৰু ভণ্টি ইয়াত আছে। ময়ো গৈ থাকোঁ আৰু যিহেতু বিয়া খাবলৈ মোক বহুত মতে যাবলৈ দেৰি হ'ল, গৈ আছোঁ আৰু গৈ আছোঁ গৈ পোৱাগৈ নাই, পামগৈ আৰু। কি হ'ল গাইজ, কওঁতে ভইচ অকণমান দিগদাৰ হৈছে, সৰু আপোনালোকে ক্ষমা কৰিব যদি ভুল হৈছে। আকৌ এনেকৈ ভিডিঅ'বোৰ চাই গৈ থাকিব, এনেই আশা ৰাখিছোঁ। আৰু যিহেতু ভিডিঅ'বোৰ এনেকৈ চাই গৈ থাকিব, মোৰ ভাল লাগিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু সকলো ভিডিঅ'টো চাই যাওক। এবাৰ বোলো মোকো দেখুৱাইও নিজকো দেখুৱাওঁ। এয়া চাওক, মোকো দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে। চুলি তুলি চব উৰি গৈছে দেই, মাস্ক চাস্ক। মোক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন। ভাল লাগিছে লাইক কমেণ্ট কৰিব দেই। ভিডিঅ' এটা দিম মই, আৰু এইটো আপোনালোকে চাব নিশ্চয়। আৰু ইয়াত দেখিছেনে, আকাশখন ধুনীয়াকৈ নীলা হৈছে। আৰু এতিয়াতো ধানৰ ছিজন হৈ আছে, এতিয়া কাটি এইপিনে কাটিব আৰম্ভ কৰিছে। আৰু যিহেতু পকিলেই, আমাৰ কা ধান কাটিছে ক'বচোন দেই কমেণ্টত। মই বেছিকৈ কৈ নাথাকোঁ, আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো। আমি গৈ আছোঁ, চাওকচোন বাৰু ইমানেই ভাল লাগিছে গৈ, আৰু দুখো আছে। আৰু আহি পাই গ'লোহি ফাইনেলি। ইয়াত দেখিছেনে, চাৰিওফালে বেলুন লগাই থৈছে, ভাল দেখিছে। আৰু বেলুন ফুলাবলৈতো মই আহিব নোৱাৰিলোঁ তাৰ দিনাই। ৰিলছ এটা ধৰিছে, আপোনালোকে চাই লয়। ফ্ৰেণ্ডলি আহি পাই গ'লহি গাইজ। ইয়াত দেখিছেনে, কইনা গাড়ী, কইনা গাড়ী নহয় দেই, দৰা গাড়ী হয়। মোৰ কোৱাটো অকণ ভুল হৈছে, যদি এনেকৈ চাই গৈ থাকিব, ভুল হ'লে ক্ষমা কৰি দিব দেই। চক আহিলে আমি গৈছোঁ, গাড়ী ৰখাটো পইচা দিবই লাগিব। তাকে কিমান দিয়ে বাৰু গাইজ চাই লওঁ। এই আপোনালোকক দেখুৱাম বা ওচৰৰ পৰা হ'লেও দেখুৱাম। ওচৰটো এনেও দেখুৱাবই লাগিব, ওচৰৰ পৰা। দৰা নামিবলৈ লৈছিলে নেকি, এনেকৈ ৰখাই দিলে। আৰু গাড়ী পলাব বিচাৰিছিলে, আমি ধৰি ৰাখিলোঁ। ধৰি ৰখা নাই আৰু উঠাবলৈ আহিলোঁ, উঠাবলৈ আহিলোঁ। আৰু এইপিনে গৈ যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা এটা কৰিছোঁ। এতিয়া বহুত লাইট জ্বলি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। বহুত কেনেকুৱা লাগিছে ক'বচোন গাইজ। আৰু বহুতৰ ভিডিঅ' বনাবলৈ লাজ লাগে, মই সেইটো জানো, কিন্তু বহুত ইউটিউবাৰ সৰু আছে। আৰু এইপিনে আহি গ'লোঁ, এতিয়া বিয়ানাম গাইছে আৰু এইপিনে চব আহিলেই পূৰা ফূৰ্তি ফাৰ্তা কৰি গৈছে। আৰু দেখিছেনে, এতিয়া আহিছে আৰু সহায় দিবলৈ আহিছে। এচক দৰা মই ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৈছিলোঁ যে কৰিছোঁ। আৰু কৈছে কি কৰিছা তোমালোকে, ভিডিঅ' কৰিছা নি, ফটো মাৰিছা নি? আছে নহয় বোলো ভিডিঅ' কৰিছোঁ এনেকৈ ক'লোঁ। আৰু এনেকৈ চাই গৈ থাকক ভিডিঅ'টো। ইয়াত দেখিছেনে, আৰু এইপিনে সহায় এখন আহি গ'ল, চাব দেই কিমান দিছে। এতিয়া চাব লাগিব, কমটো আহিব নোৱাৰোঁ। মাষ্টৰ চাকৰি কৰে নহয় গাইজ, নহয় জানো গাইজ? আপোনালোকেও আহিব এবাৰ আমাৰ ঘৰলৈ, এনেকৈ আহিলে ভাল লাগে। আৰু চাব দেই গাইজ, কিমান দিছে এতিয়া, কিমান 100 টকা। নহ'ব দেই, 100 টকা নহ'ব, 100 টকা দিলে নহ'ব। মাষ্টৰ চাকৰি কৰে, 100 টকা দিলে নহ'ব। আমি আৰু দিবই লাগিব, এনেকৈ আৰু দিলেহে আমি আঁতৰি দিম বাৰু। এনেকৈ কৰিলে নহ'ব, আমাক লাগিবই। 100 টকা কোনেও নিদিয়ে,
মানে এইটো ধেমালিতে দেই মানে আমাৰ ফূৰ্তি ফাৰ্তা কৰি ধেমালিহে কৰিছোঁ এইটো মোৰ কোনো হেৰি নহয় আৰু এইপিনে হেৰি গৈছে ভৰি ধুৱাবলৈ কৈ সেই মানে ভিডিঅ'টো বনাই ৰেডি মই কিন্তু এতিয়া চাউল ছিটিয়াবলৈ মই লৈ ল'লোঁ কেইটামান আৰু দৰাঘৰ মানুহ আৰু আহি আছে ধেৰ আহিছে চাব ধেৰ মানে কি ক'ব ইমানো নহয় আৰু যথেষ্ট ক'ব পাৰি আহে দিয়কচোন বাৰু সেইবোৰ বাদ দিয়ক আৰু দৰা আহি আছে চব দৰা আহি উপস্থিত মানুহ এতিয়া উপস্থিতি নাই হোৱা নহয় জানো গাইছ দৰা আহি পাইছেহি আৰু যেনে তেনে ক'বলৈ গ'লে আহিছে যে আৰু এয়া আহি আছে দৰাটো আমাক ভালেই লাগিলে দেই আপোনালোকক ভাল লাগে নে কমেণ্ট কৰিব চক আহিছে দৰাটো লাজ কৰা মানে আৰু দৰা অপবাদলৈ দেখাইছোঁ দেই চব মুখখন ঢাকি দিছে মানে ছাতিটো আনিছে চাওকচোন বাৰু ছাতিটো পাহৰিয়ে গৈছিলে জানেনে গাইছ আকৌ তাৰপিছতহে আহি গৈছে এতিয়া চাউল ছিটিয়াবলৈ সময় হৈছে চবেই এমুঠি লৈ আছে ময়ো লৈ আছোঁ চাব পাৰে এতিয়া মই দুখাব নোৱাৰিছোঁ তথাপিতো যিমান পাৰে সিমান দুখালোঁ ভৰিত আছে আৰু মাষ্টৰ চাকৰি কৰি ভৰি ধুৱাইছে মাষ্টৰ চাকৰি কৰে আৰু এনেকৈ কম পইচা নিদিলে নহ'ব তাকো ভনীয়েকক মানে ভনীয়েকক দুলনি ভনীয়েকক মানে কি ক'ম আৰু কইনা ভনীয়েকক ইমান কম পইচা দিলে নহ'ব আমি কিমান দিছে নাজানো কিন্তু বাৰু চাই গৈ থাকোঁ ভিডিঅ'টো চাই গৈ থাকক আৰু কেনে কি কৰে আপোনালোকে সকলো চাব এতিয়া চাই গৈ থাকক মই এতিয়া চাউল ছিটাবলৈ আৰম্ভ কৰি দিওঁ ছাতি অঁতৰাই দিব লাগে ছাতিটো অঁতৰাই দিব লাগে ছাতি দিব লাগিছিলে কাম কৰিলে ভৰি ধুৱাই ল'ব লাগে আগে
পানী খুৱাই এতিয়া পঠিয়াবলৈ হৈছে এতিয়া কইনা নিব এতিয়া বহুত দুখো লাগিছে বাৰু একো নাই এতিয়া নিবহি কইনা নিব দিয়া হ'ব নিলে বহুত দুখ লাগিছে কিন্তু দুখতো পঠাবলগীয়া হ'ব বাৰু আপোনালোকে সেইবোৰ বাদ দিয়ক এতিয়া দৰা ঘৰলৈ যাবলৈ ব্যৱস্থা কৰোঁ দৰা ঘৰলৈ যাওঁ আৰু চব লৈ গৈ আছোঁ দৰা ঘৰলৈ যাওঁ আমি সকলোৰে আৰু গৈ আছোঁ দৰা ঘৰলৈ চাওকচোন আমি গৈ থাকোঁ আপোনালোকে চাই থাকক দৰা ঘৰত কি মানে কেনেকৈ হৈ আছে কেনেকৈ কৈ মানে আমি আপোনালোকে সকলো দেখুৱাম গাইছ আহি পাই গ'লোহি এয়া দেখিছেনে দৰা ঘৰ আৰু দৰা ঘৰতো এইবোৰ কিবাকিবি কাম কৰি আছে এইবাৰ কৰি থাকক এনেকৈ আৰু ভিডিঅ'টো এনেকৈ চাই গৈ থাকক যিমানকণ পাৰোঁ সিমানকণহে দেখাব পাৰিম দেই আৰু বেছি দীঘল বনাবলৈ মই নোৱাৰিমগৈ যেন পাওঁ আৰু আপোনালোকে এনেকৈ চাই গৈ থাকিব আৰু এতিয়া কিবাকিবি নিয়ম মানে কৰিব আৰু মাকৰ ঘৰৰ পৰা যিহেতু চাউল তাউল পিছ পৰাই আহে সেনেকৈ কিবা এটা নিয়ম এটা আছে বাৰু সেইবোৰ বাদ দিয়ক সেই ভিতৰলৈ সোমাই যাওঁ আমি গৈ থাকোঁ নিয়ম চব আমিতো নাজানো ন ভিতৰলৈ সোমাই গৈছোঁ আৰু মানে ধুনীয়াকৈ দিছে কিন্তু পেণ্ডেলটো আৰু DJ বক্স একদম ধুনীয়াকৈ লগাই দিছে আৰু আমি গৈ আছোঁ মানে আৰু এতিয়া এয়া দেখিছেনে কইনা লগৰ দেখিছেনে কইনাৰ লগৰ ফটো কৰি ফটো মাৰি দিছোঁ ফটো কৰি মাৰি দিলোঁ আৰু ফটো কৰি মাৰিছোঁ এয়া দেখিছেনে জলপান খাবলৈ দিছে ৰাতি কেইটা বাজিছে ঠিকাত নাই দুটা দিছে আৰু ই মানে মোৰ ভিডিঅ' বনাবলৈ নিদিয়ে ক'ত হ'ব আৰু হয় আৰু এটা বাৰু সেইবোৰ বাদ দিয়ক ভিডিঅ'টো চাই গৈ থাকক এয়া দেখিছেনে জলপান এয়া চাব দেই জলপান খাই কিমান ভাল লাগে দৈ ম'হৰ দৈ দেখিছেনে ম'হৰ দৈ এটা কাৰণে বহুত বেয়া দেই মানে হাতকেইখনত মানে আৰু লাগি ধৰে মই সেইদিনা বহুত বেয়া পাওঁ সেইবোৰতো বাদ দিয়ক আৰু এতিয়া খোৱাত ব্যস্ত লাগিব লাগে খোৱাতহে মেইন আৰু ন গাইজ খালে আৰু মানে খাব লাগে মুঠৰ খাব লাগে আৰু এতিয়া কইনাই কাপোৰ সলাবলৈ গৈছে আৰু এতিয়া আমি খাওঁ আৰু তাকে আমি চৰ্দলৈও যাওঁ বোলো খাই বৈ আমি চৰ্দৰ ওপৰলৈ আহিছোঁ যিহেতু চৰ্দৰ ওপৰলৈ আহিছোঁ এইটো এইফালে পাগল 1 নম্বৰ পাগল कैसा डायलॉग दिख रही हो ये बदतमीज लड़का এদিন দেখিছে গোটেই আন্ধাৰ আৰু নিশা কেইটা বাজিছে আৰু কেইটা বাজিছে এই কেইটা বাজিছে বাৰু চাইছোঁ 7 বাজিছে 2:07 বাজিছে যিহেতু এতিয়া ছোৱালী ঘৰতে নহয় দৰা ঘৰতে আছোঁ যোৱা নাই ঘৰলৈ 2:07 বহুত ঠাণ্ডা লাগিছে আজি বুলি নহয় ঠাণ্ডা 2:07 বাজি গ'ল আৰু গতিকে